গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কমল এণ্টাৰটেইনমেণ্ট। পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। আমি মানে এই তিনিটা গৈ আছোঁ টেঙাখাত ওচৰতে বাৰু, বেছি দূৰ নহয়। আজি মানে মটক সম্প্ৰদায়ৰ কিবা মানে লগৰ এটাই ফোন কৰিছে মোক, মানে শৰণ ভোজন লোৱা কিবা বোলে হেৰি নিয়ম পাতিছে, গোসাঁই আহিছে তাত। মানে আমাক আৰু এইফালে কেমেৰা লৈ লৈছোঁ, এইফালে কিবা মানে ভিডিঅ' এটা বনাবলৈ মাতিছে। ভাবিলোঁ মোৰ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ, দেন চাই থাকক, আমি গৈ থাকোঁ, তাতে গৈ লগ পাম আৰু নিয়ম নীতি চাগে। এইটো লগৰটো কেনেকুৱা দেৰি হৈ গ'ল দেই, অকণমান বেয়া চেনে পাব পাৰোঁ। ইয়াত মানে যেতিয়া শৰণ লৈ হেৰি হ'ব, ইয়াত মানে ডুবকি লগাব লাগিব একবাৰ। আমাৰ যি অনিৰুদ্ধ গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতি, সেই ৰীতি নীতি পৰম্পৰা পালন কৰি আজি এই ঐতিহাসিক নাহৰসাঁকো গাঁৱৰ নামঘৰত শ্ৰী শ্ৰী মায়ামা মদাখাত সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গুৰুজনাৰ যোগেদি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ওচৰত এখেতলোক আজি শৰণ ঘটিব। শৰণ ঘটিব ঈশ্বৰৰ ওচৰত আৰু এজন গুৰুৰ যোগেদি। যেনেকৈ কাঁড়পাতত পাখি নাথাকিলে লক্ষ্য ভেদ কৰিব নোৱাৰি, ঠিক তেনেদৰে গুৰু অবিহনে শিক্ষা লভিব নোৱাৰি। আজি এই গুৰুৰ যোগেদি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ওচৰত শৰণ ঘটিব, আৰু এয়া হৈছে আমাৰ অনিৰুদ্ধ গুৰুজনাৰ ৰীতি নীতিৰে পালন কৰা হয়। আৰু তাত আমাৰ চাৰিগুচি পাণ এখিলা কলপাতত বান্ধি শৰীৰটো আকাৰে আজি এখেতলোকে গুৰুৰ ওচৰত অৰ্পণ কৰিব। তাৰ পাছতেই গুৰুৱে তেখেতলোকক ঈশ্বৰৰ সহস্ৰ নামৰ একোটি নাম প্ৰদান কৰিব। আজিৰ পৰা সেই নামেৰেই এখেতলোকৰ যিখিনি কুটুম বান্ধৱ আছে বা আমাৰ সামাজিকভাৱে যিবিলাক অনুষ্ঠান হ'ব, সেইবিলাকত এই গুৰুৰ যোগেদি যিটো ঈশ্বৰ প্ৰদত্ত নাম পাব, সেই নামেৰে তেখেতলোক বিভূষিত হ'ব আৰু তেখেতলোকক সেই নামেৰেহে মতা হ'ব। ঘৰুৱা যিটো নাম, ঘৰুৱা নামেৰে নামাতে। এয়াই আমাৰ অনিৰুদ্ধ গুৰুজনাৰ পৰম্পৰা। অসমত 800তকৈও অধিক সত্ৰ আছে, কিন্তু আমাৰ দিনজৈ, মদাৰখাত, গড়পৰা, পুৰণিমাটি এইকেইখন সত্ৰ ৰীতি নীতি পৃথক। বাকী সত্ৰসকলৰ ৰীতি নীতিৰ লগত আমাৰ এই মায়ামা সত্ৰকেইখনৰ ৰীতি নীতি অলপ পৃথক। সেয়েহে আজি এই শুভক্ষণত, পবিত্ৰ স্থানত, পবিত্ৰ দিনত, পবিত্ৰ ক্ষণত গুৰুৰ যোগেদি এখেতলোকক আজিৰ পৰা ভকতৰ পথলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ লগতে তোমালোকৰ এই ইলেক্ট্ৰনিক মিডিয়াকো এইখিনি প্ৰচাৰ কৰিবৰ কাৰণে তোমালোকে আগবাঢ়ি আহিছা, তাৰবাবে আমি ধন্যবাদ। কৃষ্ণ দিয়ক কেইটামান। আমাৰ ইয়াৰ পৰম্পৰাগত কেমেৰামেন হ'লে মাইকী মানুহবিলাকক ফটোশ্বুট কৰি আছোঁ, আৰু এজনী আহি আছে ফটোশ্বুট কৰি আছোঁ। এইফালে মোৰ দেহাটো বহি আছে, এই পূৰা গান শুনি আছে। এইটো গান ডাউনলোড কৰাৰ পিছত 100 বাৰ ওপৰ শুনিলি একেদিনাই। খানা খাই পানী পিয়া লাগিলে, মানে পানীটো খাই হৈ গ'ল ন। এইফালে আমাৰ কি বুলি কয় যে ট্ৰেডিশ্যনেল কেমেৰামেন। এবাৰ হাঁহি দিয়ে এইফালে চাই ৰ'ৰা। তাৰ পৰা এই বজাৰখনলৈ আহিলোঁ আমি। প্ৰত্যেক দেৱে আমি দুটা আহিছোঁ আৰু তাত যাম। মানে লগৰটো আছে দিকম বজাৰ আহিলোঁ।
তাত যায় আৰু ঘৰলৈ যাব লাগিব বহুত বেয়া ভোক লাগিছে কিবা এটা খাই লওঁ এইবিলাক কি কি আছে ভোক লাগিছে ন ৰুটি দিয়ক ৰুটি দে খাওঁ শুকান ৰুটিকে আমি ডিকমৰ পৰা পালোহি আৰু তাৰপিছত এইফালে আছে তাৰপিছত এইফালে লগৰটো বেছি দেৰি নকৰোঁ আমি গৈ থাকোঁ এতিয়া গধূলিও হ'ল তাৰপিছত আজি ভিডিঅ'টো আজি হৰণৰ কাৰ্যসূচী তেওঁলোকে চালে তেওঁলোকক আজি আমি আমন্ত্ৰণ কৰিছিলোঁ তেওঁলোক আহিলে সকলো অসমবাসী ৰাইজক দেখালে মটৰ হৰণৰ যিটো অনুষ্ঠান সকলোৱে ভিডিঅ'টো চাব তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোকে অনুৰোধ জনালোঁ ধন্যবাদ আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেন বাই 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 অ'কে বাই 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 কৈ দে বাই বাই